এইটো ইফালে টঙলা বৰাঘাট আছে আৰু ইফালে হেৰি যায় ফেৰগাঁও খৈৰাবাৰী যাব পাৰি। তাৰপিছত এইটো এতিয়া ৰাস্তা বহু আজি 5-6 বছৰ হ'ল এনেকৈ পৰি আছে, ভাঙিছিলে এতিয়ালৈকে কোনো বনোৱা নাই। দলংখন ভাঙি গৈছিল তাৰমানে? হয়, পানীয়ে উটাই নিছিলে, আজিলৈকে বনোৱা নাই। কিমান অসুবিধা হয়? বহুত অসুবিধা হয়, ইয়াতে স্কুলত ল'ৰা ছোৱালী আহিব নোৱাৰে, ইফালৰ পৰা সিফালে মানুহবিলাক যাব নোৱাৰে, আৰু মন্দিৰত আৰু মানুহবিলাক আহিব নোৱাৰে, বহুত অসুবিধা হয়। আহে কেতিয়াবা আহে, হ'লেও ইমান গুৰুত্ব নিদিয়ে। কিন্তু দলংখন এতিয়ালৈ বাৰু একো হেৰি হোৱা নাই, আৰু বানপানী চানী আহিয়ে আছে, আৰু ছোৱালীবিলাকে স্কুলত যা বহুত পৰিছেও, পৰি কিছুমানৰ এক্সিডেণ্টো হৈছে। এতিয়া আৰু তেখেতে বা কি কয়, আহি পিনে চাই কিনে ফটো মাৰি এইবিলাক খান্দি গ'ল যায়, আৰু তেতিয়াৰ পৰা ৰাইলি হাৰি হ'ব নাই আৰু বহুত অসুবিধা হয়। আহিব নোৱাৰে, বহুত পৰেও দলংখনত, পৰি কিনে আকৌ ঘৰলৈ ঘূৰি যায় স্কুলত যাব আহি। 5 বছৰ ধৰি এনেকৈ হেৰি হৈ আছে আৰু। এইটো ল'ৰা ছোৱালীৰ স্কুলত অহা যোৱা কৰা দিগদাৰ হয়, আকৌ এইফালে মন্দিৰত মানে নাম ধৰাৰ কিবা সেইবিলাকত অহাৰ কাৰণে অসুবিধা হয়। গোটেই দলং ভাঙা, চবফালে পানী উঠি আছে, মানে পাৰ হ'ব নোৱাৰি, সিফালৰ মানুহবিলাক ইফালে আহিব নোৱাৰে, আকৌ আমাৰ ফালৰ গিলাকো সিফালে পাৰ হ'ব নোৱাৰে। সেইটোৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ বহুত অসুবিধা হয়, পৰীক্ষাৰ সময়তে মানে বানপানী হয়, সেইটোৰ কাৰণে বহুত জেগা ঘূৰি আহিব লাগে, কিছুমানে মানে যাবও নোৱাৰে পৰীক্ষা দিবৰ কাৰণে, সেইটোৰ কাৰণে বহুত অসুবিধা আৰু আমাৰ নোহোৱাৰ কাৰণে।